সকলোৱে কেনে আছে? আশা কৰি সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মাটন কাৰী ৰেচিপি। মই কেনেকৈ অতি সহজত মটন কাৰী ৰেচিপি বনাওঁ সেইটো ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপিটো বনাবলৈ প্ৰথমে মই মাংসখিনি কাটি পৰিষ্কাৰ কৰি ধুই ল'লোঁ। আৰু মাংসত যিখিনি মই উপকৰণ দিম সেইখিনি কাটি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। ইয়াত মই কেঁচা জলকীয়া 3টা, বিলাহী 1টা, তেজপাত 2টা আৰু 1 কাপ মটৰ মাহ, অলপ আদা থেকেচি ল'লোঁ আৰু 4টামান পিঁয়াজ, 3টা নহৰু কাটি ৰেডি কৰি ল'লোঁ। লগতে সৰু প্লেটত মই জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া জিৰা গুড়ি আৰু নিমখ পৰিমাণ অনুযায়ী তুলি ল'লোঁ। এতিয়া মই কেৰাহীখন বহাই দিলোঁ। কেৰাহীখন গৰম হৈ আহিল। এতিয়া মই মিঠাতেল অলপ দি দিলোঁ। তেল গৰম হৈ আহিল। ইয়াত মই আগতে মটৰ মাহখিনি ভাজি তুলি ল'ম। মটৰ মাহখিনি ভাজি তুলি ল'লোঁ। চেম তেলতে মই পিঁয়াজ, নহৰু, তেজপাত, কেঁচা জলকীয়া দি ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গ'ল। ইয়াত মই আদা আৰু বিলাহী দি দিলোঁ। আদা আৰু বিলাহী পিঁয়াজৰ লগত অলপ ভাজি তাৰপিছত মছলাখিনি দি দিলোঁ। এতিয়া মই অলপ পানী দি দিলোঁ। মছলাখিনিৰ লগত কচুৱাই ল'ম এইখিনি। মছলাখিনি কচুৱা হৈ গ'ল। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি মছলাৰ লগত মিক্স কৰি এবাৰ উতলি অহাৰ পিছত মটৰ মাহখিনি দি আকৌ মিক্স কৰি ঢাকন লগাই দিম। এতিয়া মই ঢাকন গুচাই দেখিলোঁ যেন পানী শুকোৱা নাই একেবাৰে, আৰু অলপ শুকাব। সেইকাৰণে অলপ লাৰি তাৰপিছত মই আকৌ ঢাকন লগাই দিলোঁ। এতিয়া পানী ভালকৈ শুকাই গৈছে, কচুৱা হৈ গ'ল। এতিয়া মই পানী দি দিম পৰিমাণ অনুযায়ী। পৰিমাণ অনুযায়ী পানী দি আকৌ মই ঢাকন লগাই দিলোঁ।
কাঢ়ি উতলি আহিল। এতিয়া মই ঢাকন গুচাই অলপ লাৰি দিলোঁ। মই অলপ জোল থকাকৈ নমাই ল'ম। আপোনালোকে চালে একেবাৰে শুকাই ল'ব পাৰে। মাংস কাঢ়ি হৈ গ'ল। এতিয়া মই চৌকাখন অফ কৰি কেৰাহীখন নমাই ল'ম। কাঢ়ি ঠাণ্ডা হোৱাৰ পিছত কালাৰ এনেকুৱা হৈছে আৰু অলপ জোল কমি গৈছে। আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিছোঁ। বাই বাই।